নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বতৰ কেনেকুৱা পাইছে? বৰষুণে একেবাৰে গেলাই দিছে হয়নে? এনেকুৱা বৰষুণ বতৰত আমাৰ জিভাখনে কিবা কিবি খাদ্য বিচাৰে। আমি যে সৰুতে পঢ়িছিলোঁ কবিতাটো বন্দাৰ বিলৈ, কাৰ কাৰ মনত আছে বাৰু? তাত যে আছিলে সন্মুখতে দেখি নিশাৰ ভোজন জিভা কৰে লৰফৰ। ঠিক তেনেদৰে এনেকুৱা বতৰত আমাৰ জিভাখনো লৰফৰাই কিছুমান খাদ্য খাবলৈ। আজি মই তেনেকুৱা এবিধ খাদ্য বনাব লৈছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এই খাদ্যবিধত থাকিব জালুক, জলকীয়া, আদা নহৰুটো থাকিবই, গৰম মছলা, লগতে কচুৰি মিঠি। কিন্তু এইখিনিতে এটা কথা, ইয়াত কিন্তু বজাৰৰ গুড়ি মছলা মানে বজাৰৰ পৰা কিনা গুড়ি মছলা একোৱেই নাথাকে। গোটেইখিনি বজাৰৰ পৰা কিনি অনা গোটা মছলা ঘৰত গুড়ি কৰি লৈছোঁ। আজি তেনেকুৱা এটা এইকেইবিধ বস্তু দি ৰেচিপি বনাম, ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সম্পূৰ্ণ এসপ্তাহ পিছত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ, শেষলৈকে চাই যাব। ইয়াত মই পিঁয়াজ কাটি লৈছোঁ, নহৰু থেতালি লৈছোঁ, আদা পিচি লৈছোঁ, লগতে দুটা তেজপাত, জলকীয়া আৰু কাটি লোৱা আলু। এইফালে কেৰাহীখন গেছত পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত দি দিলোঁ সৰিয়হৰ তেল। সৰিয়হৰ তেলখিনি গৰম হোৱালৈকে আপোনালোকক মই দেখাই লওঁ ৰ'ব। এয়া চাওক, এয়া কিহৰ মাংস ধৰিব পাৰিছেনে? এয়া পাৰৰ মাংস। ইয়াতে মায়ে নিমখ হালধি ভালদৰে সানি থৈছে। আৰু এইফালে তেল গৰম হৈ গ'ল, ইয়াত এতিয়া দি দিম কাটি লোৱা পিঁয়াজখিনি। আৰু দি দিলোঁ থেতালি লোৱা নহৰুখিনি। এয়া দিলোঁ ধনিয়া গুড়ি, জিৰা গুড়ি আৰু এয়া কচুৰি মিঠি। এতিয়া মছলাখিনি অকণমান ভাজি ল'ম। লগতে তেজপাত দুটা দি দিলোঁ আৰু দিলোঁ কাটি লোৱা আলুখিনি। এতিয়া গোটেইখিনি আৰু অলপ ভাজি ল'ম। এতিয়া দিলোঁ মাংসখিনি। মাংসখিনিততো নিমখ হালধি দিয়াই আছে, জোখৰে দিছে আৰু নিদিলেও হ'ব। ইয়াত এতিয়া দি দিলোঁ পিচি লোৱা আদাখিনি। আদাখিনি মই তেলত নাই দিয়া, আদাখিনি তেলত দিলে কেতিয়াবা অকণমান লাগি যোৱাৰ নিচিনা হয়, সেইকাৰণে মই অকণমান পিছত দি দিলোঁ। এতিয়া দি দিলোঁ কাটি লোৱা বিলাহী। এতিয়া এইখিনি এনেধৰণে মাজে মাজে লৰাই লৰাই ভাজি ল'ম। অকণমান দেৰিৰ কাৰণে ঢাকনিখন দি মাংসখিনি অকণমান সিজিব দিম। এয়া চাওক, প্ৰায় ভাজ খাইছে।
এবাৰ লৰাই আৰু ঢাকনিখন দি আৰু অলপ সিজিব দিম। এয়া চাওক ভাজ খালে। এতিয়া মই ইয়াত জলকীয়া কেইটা দি দিম। জলকীয়া কেইটা মই গোটে দিছোঁ। এইটো কথা মই আগতেও কওঁ। যিবোৰে মোৰ আগৰ পৰা ভিডিঅ' চাই আছে তেওঁলোকেতো জানে, যিবোৰে নতুনকৈ চাইছে তেওঁলোকক কৈ দিওঁ যে জলকীয়া কেইটা মই গোটে দিওঁ, কাৰণ জীয়ানে জ্বলা নাখায়। জীয়ানৰখিনি কাঢ়ি পিছত আমাৰখিনিত জলকীয়া কেইটা ভাঙি দিম। ইয়াত এতিয়া মই অলপ পানী দি দিলোঁ। পানী দি আকৌ অলপ টাইম ঢাকনিখন দি ভালদৰে সিজিব দিম। এতিয়া আৰু অলপ পানী দি দিলোঁ। আগতে মই 1 কাপতকৈও কম পানী দিছিলোঁ আৰু এতিয়াও তেনেকৈ আধা কাপ মানে পানী দিলোঁ, মানে টোটেল মিলাই 1 কাপমান হ'ল। পানীখিনি মানে মই 2টা ভাগত দিলোঁ। একেবাৰে পানীখিনি দিলে অকণমান হেৰহেৰীয়া টাইপ হয়, সেইকাৰণে অলপকৈ দুবাৰত দিলোঁ। এতিয়া আকৌ অলপ টাইম উতলিব দিম ঢাকনি দি। এতিয়া ইয়াত দিলোঁ মই জালুক। এয়া জালুকৰ গুড়ি ঘৰতে বনাইছোঁ আৰু এয়া গৰম মছলা। এয়া আমাৰ টেষ্টি পাৰৰ মাংস ৰেডি হৈ গ'ল। ঠাণ্ডা বতৰ, যদিও গৰমৰ দিন, এতিয়াতো বৰষুণ দি প্ৰায় ঠাণ্ডাৰ নিচিনাই হৈ গৈছে। পেনপেনীয়া বতৰত আৰু এনেকৈ পাৰৰ মাংস খাই ভাল লাগে, সেইকাৰণে বনালোঁ। আপোনালোক কোনে পাৰৰ মাংস খাই ভাল পায় কমেণ্টত জনাবচোন। এয়া ৰেডি হৈ গ'ল, এতিয়া খাব লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? মানে বতৰৰ লগত মিলা খাদ্য এটা বনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে জানেইতো ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই যায়। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।